তো আমি আজি কথা পাতিম ফাণ্ড ৰেজিঙৰ ওপৰত। ফাণ্ড ৰেজিং বহুত ডাঙৰ কথা নহয়। ফাণ্ড ৰেজিং আপুনি যেতিয়া ইচ্ছা তেতিয়া কৰিব পাৰে, কিন্তু ফাণ্ড ৰেজিং কৰাৰ এটা টাইম থাকে, যেতিয়া তেতিয়া ফাণ্ড ৰেজিং নহয়। ধৰক এতিয়া আপুনি বিজনেছ এটা ষ্টাৰ্ট কৰিছে, আজি এটা আইডিয়া পাইছে, সেই আইডিয়াটো লৈ পেলাই আপুনি ইনভেষ্টৰৰ ওচৰত গুচি গ'ল আৰু ফাণ্ড ৰেজ কৰিব আপুনি, কিন্তু সেইটো নহয়, সেনেকৈ ফাণ্ড ৰেজ নকৰে। ফাণ্ড ৰেজ কৰাৰ আগতে আপোনাৰ মেইন কিছুমান বস্তু থাকে, যেনেকৈ প্ৰডাক্ট। আপোনাৰ যদি প্ৰডাক্টটো যদি দম আছে, আপুনি যিটো আইডিয়া আছে সেই প্ৰডাক্টটো আপুনি বনাওক আৰু আপুনি এণ্ড ইউজাৰৰ লগত কথা পাতক যে ইউজ কৰিব দিয়ক তেওঁলোকক, ফ্ৰীতে ইউজ কৰিব দিয়ক। প্ৰথমতে আপুনি টেষ্ট কৰক, টেষ্টিমনিয়েল লওক, টেষ্ট কৰক, তেওঁলোকে কেনেকুৱা পাইছে আপুনি সোধক, টেষ্টিমনিয়েল লৈ পেলাই ইনভেষ্টৰৰ ওচৰত যাব। তেতিয়াহে যেতিয়া এণ্ড ইউজাৰে ইউজ কৰি ভাল পাব, আদাৰৱাইজ আপুনি সেই প্ৰডাক্টটো যদি মাৰ্কেটত নচলে বা আদাৰৱাইজ আপুনি জাষ্ট সৰু এটা এলেকাত ইউজ কৰিছে, মানে টেষ্ট কৰিছে, কিন্তু আপুনি বেছি ডাঙৰকৈ টেষ্ট কৰা নাই। কিন্তু প্ৰথমতে আপুনি এটা কাম কৰক যে এণ্ড ইউজাৰৰ লগত কথা পাতক, এণ্ড ইউজাৰৰ লগত ৰিলেশ্যন বনাওক, এণ্ড ইউজাৰৰ কি বিচাৰে, তাহাঁতে কেনেকুৱা বিচাৰে, মেইন বস্তুটো তাহাঁতে ইউজ কৰিব। যেতিয়া আপোনাৰ প্ৰডাক্টৰ ডিমাণ্ড বাঢ়ি যাব, যেতিয়া এণ্ড ইউজাৰে ইউজ কৰি বহুত ভাল পাব, তেতিয়া আপুনি এটা কাম কৰক যে যাওক ইনভেষ্টৰৰ ওচৰত কওক যে মই ইমানখিনি মোৰ এণ্ড ইউজাৰ আছে আৰু ইহঁতৰ এনেকুৱা নিড, মানে বস্তুটোৰ ডিমাণ্ড বহুত বেছি আছে। যেতিয়া ডিমাণ্ড বেছি হ'ব, তেতিয়া আপুনি ছাপ্লাই দিয়াৰ কাৰণে পইচা উঠাওক, মাৰ্কেটৰ পৰা পইচা উঠাওক, ফাণ্ড ৰেজ কৰক আৰু আপুনি প্ৰডাকশ্যন বনাওক, মেনুফেকচাৰ কৰক আৰু ছাপ্লাই দিয়ক। দেন আপোনাৰ ডিমাণ্ড যদি বনাইছে, দেন আপুনি ছাপ্লাই দিওঁতে বেছি টাইম নালাগে, আপোনাৰ ইনভেষ্টৰে পইচা দি দিব, কিন্তু আপোনাৰ বিজনেছ বনিব নে নাই সেইটো মেইন কথা ন। আপুনি যদি আজি ইনভেষ্টৰৰ পৰা পইচা লৈ লৈছে, আপুনি সাধাৰণ এটা সৰু এটা মাৰ্কেটত টেষ্ট কৰিছে, বাকী আপুনি টেষ্ট কৰা নাই, তাৰপিছত কি হ'ব, আপোনাৰ ইনভেষ্টৰে কি ক'ব, ইনভেষ্টৰেতো গম পায় যে তেওঁলোকৰ বিজনেছৰ মানে কি ফিউচাৰত ডিমাণ্ড আছে নে নাই। তো তাহাঁতে কি কৰিব, আপোনাৰ পৰা 25% বা 50% এটা ইকুইটি লৈ ল'ব, যিটো ইকুইটি আপোনাৰ একেবাৰতে গুচি যাব আৰু এটা সৰু এটা এমাউণ্ট তেওঁলোকে মানে দিব, যাৰ কাৰণে আপুনি 50% 25% ইকুইটি আপুনি ডাইলিউট কৰিব লাগিব, যাৰ ফলত আপুনি নেক্সট টাইম যদি আপুনি ফাণ্ড ৰেজ কৰিব যায় ফিউচাৰত, আৰু আপোনাৰ হাতত একো নাবাচিবই, আপোনাৰ হাতত একোৱে নাবাচিব ইকুইটি। আপুনি ইমানখিনি কষ্ট কৰি বনালে বিজনেছটো, তেওঁলোকে এটা পইচা দি পেলাই বনাই ল'লে, তেওঁলোকৰ মানে হিচাপদাৰী বনাই ল'লে। তো সেই কথাটো সদায় মনত ৰাখিব, আপুনি ফাণ্ড ৰেজ কৰাৰ আগতে প্ৰডাক্টৰ দম থাকিব লাগিব, নেক্সট আপুনি ফাণ্ড ৰেজ কৰক। তেতিয়া আপোনাক আপুনি ফাণ্ড ৰেজ কৰিলে আপুনি ইকুইটিও বেছি পাব, ইকুইটি বেছি ডাইলিউট কৰিব নালাগে, আৰু আপুনি পইচাও বেছি পাব, লগতে আপোনাৰ ভেলুৱেশ্যনো ডাঙৰ হ'ব। তো এই গোটেইকেইটা কথা মনত ৰাখিব। থেংক ইউ। এনেকুৱা ভিডিঅ' পাবলৈ, আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ মোক ছাবস্ক্ৰাইব কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু তলত কমেণ্ট কৰিব কেনেকুৱা টপিকৰ ওপৰত ভিডিঅ' বিচাৰে। থেংক ইউ ছ' মাছ।